সকলকে নমস্কাৰ মই pradip হাই কাজিয়া খং ৰাগ এইবোৰ হলে এটা বেমাৰ এই বেমাৰটো কিন্তু এটা খুচুৰা বেমাৰ কাৰোবাৰ যদি খং উঠে সেই খং উঠা মানুহজনৰ পৰা ওচৰে পাজৰে যিমানখিনি মানুহ থাকিব তেওঁলোকে সেই বেমাৰটো বিয়পি যায় কোনোবাই যদি কাৰোবাৰ লগত কাজিয়া কৰে তেতিয়া সেই বেমাৰটো বিয়পি যায় এই আমি খং ৰাগ হাই কাজিয়া এই যিটো খুচুৰা বেমাৰ এই বেমাৰটোৰ পৰা আমি কেনেদৰে হাত খাই থাকিব পাৰো বাৰু নিশ্চয় আমি এইটো এটা পদ্ধতিৰে আমি হাত খাই থাকিব পাৰো আজি এটা পৰিয়ালৰ কথা ক'বলৈ ওলাইছো পৰিয়ালটোত মাক দেউতাক ল'ৰা দুজন আৰু বোৱাৰী দুগৰাকী আছে তেওঁলোকৰ কাৰো কিন্তু চৰকাৰী চাকৰি নাই তেওঁলোকৰ এটা খুব ডাঙৰ ব্যৱসায় এটা আছে ব্যৱসায়টো মাক আৰু ল'ৰা বাপেক আৰু ল'ৰা দুটাই খুব ভালদৰে পৰিচালনা কৰি আছে তেওঁলোকৰ উন্নতি যথেষ্ট উন্নতি হৈ আছে তেওঁলোকক মানে অভাৱ বুলিবলৈ একো নাই এনে সময়বোৰ পাৰ হৈ গৈ আছে এদিনাখন সপোনত দেউতাকে দেখিলে যে স্বয়ং লক্ষ্মীয়ে তেওঁৰ ওচৰত উপস্থিত হৈছে আৰু কৈছে বৎস অহাকালিৰ পৰা মই তোমালোকৰ ঘৰত নাথাকিম অহাকালিৰ পৰা ইয়াত শনি প্ৰৱেশ কৰিব শনি প্ৰৱেশ কৰিলে খং ৰাগ কাজিয়া পেচাল বেছি হ'ব মই সেইবোৰৰ উৎপাত সহ্য কৰিব নোৱাৰিম গতিকে মই আজিয়ে তোমালোকৰ ঘৰ এৰি গুচি যাম হকমককৈ দেউতাকে খাৰ পায় চিন্তা কৰিব দিলে কি কথা তথাপিতো আৰু ভগৱানে যি কৰিব ভালেই কৰিব বুলি ভাবি পুনৰ শুই পৰিল ৰাতিপুৱা উঠিল ৰাতিপুৱা সাধাৰণতে তেওঁলোকৰ ঘৰখনত যিবিলাক কাম সেইবিলাক কাম শাহু আৰু বোৱাৰী দুগৰাকীয়ে তিনিওজনে সমানে কৰে পোন প্ৰথমতে ৰাতিপুৱাই মন্দিৰৰ কামখিনি কৰি আহি মাকেই অৰ্থাৎ শাহুৱেক গৰাকীয়ে প্ৰথমে ভাত বনাব ধৰে সেইদিনাও মাকে মন্দিৰৰ কাম কৰি আহি ভাত ৰান্ধিব আৰম্ভ কৰিছে ভাত বনাই আঞ্জা বনাব ধৰোঁতে ঠিক তেতিয়াই তাৰমানে কি হ'ল দেউতাকে মাতিলে শুনাচোন মোৰ জোতাযোৰ মই বিচাৰি পোৱা নাই তুমি ক'ত আছে দেখুৱাই দিয়াহি তেতিয়া মাকে ডাঙৰ বোৱাৰীজনীক মাত লগাই ক'লে ডাঙৰ বোৱাৰী এইফালে আহিবাচোন দেউতাৰাই মোক মাতিছে তুমি আঞ্জাখন চাবা এই বুলি কৈ শাহুৱেক গৰাকী ওলাই গ'ল ডাঙৰ বোৱাৰীগৰাকী আহি ভাবিলে মায়ে যিহেতু মোক আঞ্জাখন চাবলৈ দিছে গতিকে নিশ্চয় নিমখ বা তেনে একো দিয়া নাই গতিকে মই প্ৰথমে নিমখখিনি দি লওঁ এই বুলি ভাবি নিমখখিনি দিলে তাক কিছু সময় পিছতে ডাঙৰ ল'ৰাজনে মাত দিলে শুনিছানে তুমি মই মোৰ মানি বেগটো বিচাৰি পোৱা নাই আহাচোন তুমি তেতিয়া ডাঙৰ বোৱাৰীগৰাকীয়ে সৰু বোৱাৰীগৰাকীক মাতিলে ভণ্টি দাদাইৰে মোক মাতিছে তুমি আঞ্জাখন চাবাচোন এই বুলি কৈ ডাঙৰ বোৱাৰীগৰাকী ওলাই গ'ল ৰান্ধনী ঘৰৰ পৰা তেতিয়া সৰু বোৱাৰীগৰাকী সোমাই ভাবিলে বাইদেৱে যিহেতু মোক আঞ্জাখন চাবলৈ দিছে প্ৰথমে মই নিমখখিনিকে দি লওঁ এই বুলি নিমখ দিলে সময়ত ভাত আঞ্জা হ'ল দেউতাকে তেতিয়া ভাত খাবলৈ আহিল মাকে ভাত বাঢ়ি দিলে মাকে ভাত তেতিয়া দেউতাকে যেতিয়া খাবলৈ নিমখ যথেষ্ট বেছি তেতিয়া সেই ৰাতিৰ কথা ৰাতি সপোনত লক্ষ্মীয়ে কোৱা কথা মনত পৰিল ভাবিলে মই নিমখ বেছি হোৱা কথাটোৱে ৰাতিপুৱাই উলিয়ালে এখন তৰ্কৰ ভিতৰত কাজিয়া লাগিব বা খং উঠিব গতিকে ঠিক আছে মই খং নকৰোঁ যি এনেকৈ পাৰোঁ তেনেকৈ খাই লৈ মই কামলৈ যাওঁ এই বুলি দেউতাকে একো নকৈ খোৱাখিনি সম্পূৰ্ণ কৰি কোম্পানী অফিচলৈ গুচি গ'ল তাৰপিছত ডাঙৰ ল'ৰাজন আহিল আহোঁতে মাকে ভাত বাঢ়ি দিলে তেতিয়া ডাঙৰ ল'ৰাজন যেতিয়া খাবলৈ হ'ল আঞ্জাত ইমান নিমখ তেতিয়া ডাঙৰ ল'ৰাজন সুধিলে মা দেউতাই বাৰু আঞ্জাৰ কথা কিবা কৈছিল নেকি তেতিয়া মাকে ক'লে একোতো কোৱা নাই তেতিয়া ডাঙৰ ল'ৰাজনে ভাবিলে ইমান নিমখ হোৱা স্বত্বেও দেউতাই যিহেতু একো এটা কোৱা নাই মইনো কিয় খং কৰোঁ মইনো কিয় কওঁ এখন কাজিয়াহে লাগিব এই বুলি ভাবি নিজে খোৱাখিনি সম্পূৰ্ণ কৰি গুচি গ'ল তাৰপিছত সৰু ল'ৰাজন আহিল খাবলৈ সৰু ল'ৰাজন আহোঁতে মাকে ভাত বাঢ়ি দিলে খালে খাবলৈ লগে লগে দেখিলে যে যথেষ্ট নিমখ তেতিয়া ক'লে মা এই দাদাই কিবা আঞ্জাখন হোৱাৰ কথা কিবা কৈছিল নেকি ভাল বেয়া নাই একোতো কোৱা নাই দেউতাৰে একো কোৱা নাই তেতিয়া সৰু ল'ৰাজনে ভাবিলে দেউতাই একো কোৱা নাই ইমান নিমখ হোৱাৰ পিছতো দাদাই একো কোৱা নাই গতিকে মই কিয়
ঠিক আছে খাই লৈ সৰু ল'ৰাজনক কোনো সেই আঞ্জাখনত নিমখ বেছি অৰ্থাৎ উল্লেখেই নকৰাকৈ কোম্পানীৰ কামলৈ গুচি গ'ল। নিৰ্দিষ্ট সময়ত দুই বোৱাৰী আৰু শাহুৱেকগৰাকী যেতিয়া খাবলৈ বহিল তেতিয়া খাবলৈ বহি আবাক যে আঞ্জাত ইমান নিমখ হৈছে। তেতিয়া তেওঁলোকে আলোচনা কৰি গম পালে যে শাহুৱেকগৰাকীয়ে নিমখ দিয়ে ৰান্ধনী ঘৰৰ পৰা ওলাই গৈছিল। তাৰপিছত ডাঙৰ বোৱাৰী আহিল, ডাঙৰ বোৱাৰীগৰাকী আহিও নিমখ দিলে। তাৰপিছত সৰু বোৱাৰীগৰাকী আহিল, সৰু বোৱাৰীগৰাকীয়ে নিমখ দিলে, আঞ্জাত নিমখ বেছি হয়। তেওঁলোকে অনুভৱ ইমান হোৱাৰ পিছতো দেউতাই বা ডাঙৰ ল'ৰাজনে বা সৰু ল'ৰাজনে একো এটাই নক'লে। তেওঁলোকে ভাবিলে ঠিক আছে বাৰু আমি ৰাতিৰ সাজ আমি খুব ভালকৈ বনালোঁ, এই বিষয়ে আমি আৰু পুনৰাই আলোচনা নকৰোঁ। এইবুলি ৰাতি যেতিয়া তেওঁলোকে নিজৰ নিজৰ কামৰ পৰা উভতি আহিল, ৰাতি ভালকৈ খালে, শুই থাকোঁতে ৰাতি দেউতাকে পুনৰাই সপোনত দেখিলে যে স্বয়ং শনিদেৱ প্ৰকট হৈ কৈছে, বৎস যোৱাকালি মই আহিছিলোঁ আৰু আহি মোৰ উদ্দেশ্য আছিল তোমালোকৰ ঘৰখনত খেলি মেলিৰ সৃষ্টি কৰা, কাজিয়াৰ সৃষ্টি কৰা, প্ৰত্যেকৰে মনত খঙৰ সৃষ্টি কৰা। আৰু সেই উদ্দেশ্যেই মই মোৰ কাম কৰি আঞ্জাত নিমখৰ পৰিমাণ বঢ়াই দিলোঁ, যদিও তোমালোকৰ ধৈৰ্যৰ কাৰণে ঘৰখনত কাজিয়া নালাগিল। গতিকে ইমান শান্ত পৰিৱেশ এটাত মই থাকিব নোৱাৰোঁ। গতিকে আজিয়েই মই তোমালোকৰ ঘৰ এৰি গুচি যাম আৰু কালিৰ পৰাই পুনৰ লক্ষী তোমালোকৰ ঘৰলৈ আহিব। এইটো এটা সাধাৰণ কাহিনী, কিন্তু এই কাহিনীটোৰ পৰা আমি এইটো কথাই বুজিব পাৰোঁ, এই যে মই আগতে ক'লোঁ খং ৰাগ কাজিয়া পেচাল, এই যিটো খুচুৰা বেমাৰ, সেইটো আমি নিজেই ৰোধ কৰিব পাৰোঁ। আমি যদি ভাবোঁ যে আমি কাজিয়া নকৰোঁ, আমি খং নকৰোঁ, তেতিয়াহ'লে জানো খং আমাৰ উঠিব? সেই বেমাৰটো আনলৈ বিয়পি যাব? নিশ্চয় নাযায়। আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোত খং ৰাগ কাজিয়া পেচাল এইবোৰৰ পৰা আমি আঁতৰাই ৰাখিব পাৰোঁ। আমি যদি অকণমান চিন্তা কৰোঁ, যিমান ডাঙৰ কথাই নহওক, আমি যদি ভাবোঁ এই কথাটোত আমি খং নকৰোঁ, কাৰোবাৰ ভুল হ'ব পাৰে, কোনোবাই নক'বলগীয়াকৈ মোক ক'ব পাৰে, কিন্তু মই খং নকৰোঁ। কোনোবাই মোক বেয়াকৈ ক'লেও মই খং নকৰোঁ বা মই কাজিয়া নকৰোঁ। তেনেকৈ যদি আমি প্ৰত্যেকেই ভাবিব ধৰোঁ, তেতিয়াহ'লে আমাৰ ঘৰখনৰ পৰা, আমাৰ ওচৰ চুবুৰীয়াৰ পৰা, আমাৰ গাঁওখনৰ পৰা, আমাৰ সমাজখনৰ পৰা এই যিটো মাৰাত্মক খুচুৰা ৰোগ, খং ৰাগ কাজিয়া পেচাল দন খলিয়াল, এইবোৰ নোহোৱা হৈ যাব। তাৰ কাৰণে আমি কিন্তু অন্যক আমি খং কৰা বা কাজিয়া কৰাৰ পৰা বিৰত ৰখাতকৈ আমি যদি নিজেই বিৰত থাকোঁ, তেতিয়াহ'লে এখন আমি সুন্দৰ সমাজ পাম, এখন সুন্দৰ ঘৰ পাম, য'ত আমাৰ শান্তিয়েই শান্তি। আজিলৈ এৰিলোঁ, আপোনালোকক পুনৰ লগ পাম। যদি মোক আপোনালোকে পুনৰ লগ পাব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল লাগিলে লাইক কৰিব। আৰু আপোনাৰ এই ভাল লগা কথাখিনি যদি অইন কাৰোবাক জনাব বিচাৰে, তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব। নমস্কাৰ।